কঁঠালগুটিয়া চৰাই এইটো আমাৰ ঘৰৰ সন্মুখতে এজোপা ফুল গছ আছে আৰু ইয়াতে কঁঠালগুটিয়া চৰাইয়ে বাহ বান্ধিছে চাওকচোন কি সুন্দৰকৈ এয়া চাওক এইটো এটা বাহ আছে এইটো আৰু এইটো এটা বাহ ইয়াত চৰাইকেইটা মই তলত গৈ দেখাই আছোঁ আপোনালোকক এইটো বাহ কি সুন্দৰ ভাল লাগে এইটো ডিমা দিছে নেকি মই আজিলৈ দেখা নাই কিন্তু ভালকৈ চোৱাও নাই আপোনালোকে হয়তো দেখিব পাব দাঙি দেখাই দিছোঁ আপোনালোকক এইটো এটা সোমাই যোৱা ৰাস্তা সিহঁতে বনাই ৰাখিছে এতিয়া কি ধুনীয়াকৈ বনায় ভগৱানে যে প্ৰতিটো প্ৰাণীকে কেনেকুৱা টেলেণ্টেডকৈ বনাইছে আমি যেনেকৈ বিল্ডিং বনাই আছোঁ দিনে দিনে আমাৰ বুদ্ধি শক্তি বাঢ়ি গৈ আছে মানুহৰ তেনেকুৱা সিহঁতৰো চাওকচোন কিমান এটা ষ্টাইলত ঘৰ বনাইছে ফুলৰ মাজত কেনেকুৱা বৰষুণ দিলেও সৰি নপৰে তলত ইয়া এনেকুৱা যদি ঘৰত সন্মুখত যদি বাঁহ বান্ধে তেনেহ'লে খেদি দিব নালাগে ৰাখিব লাগে এটা সৌন্দৰ্য হয় লাগে ৰাতিপুৱা যেতিয়া উঠি আহিব আপোনালোকে উঠি আহি চৰাই হাল দেখা পাব কিবা এটা ভাল লাগে শান্তি হয় মনত তেনেকুৱা আৰু চৰাই আৰু ফুল বেয়া পোৱা মানুহ কমেই আছে চাগে মই নাজানো আৰু যোন মানুহে চৰাই আৰু ফুলক ভাল নাপায় আৰু সেই মানুহক বাৰু কি আখ্যা দিব লাগে আপোনালোকে কমেণ্টত জনাব মোক ইয়াতে আছে আৰু ইয়াতো আছে এটা বাহ এইটো বাহ এইটোতো আহে নাই কোনো চৰাই আহে নেকি আৰু তাতেও আছে ন দুটা ইয়াতো দুটা আছে চৰাই এই দুটা বাহ ইয়াতো আহে ইয়াতো বাহ সাজিছে মই দেখাই দিছোঁ আৰু এই দুটা আৰু পাৰোঁ যদি আপোনালোকক মই কেতিয়াবা লাইভ তাত বাঁহত সোমাই যোৱা দেখাম চৰাইবিলাক কেনেকৈ উৰাই আহে আজি মোক দেখি হয়তো ভয় কৰি উৰাই গ'ল আৰু এই তাৰকেইডালত বহি থাকে ৰাতিপুৱাই পুৱাই ভাল লাগেনে কোনো চাওক এইডাল নেমু গছ আৰু এইডাল শতফুল আৰু এইডাল ছায়াত কাঠণ্ড ফুল বুলি কয় নেকি এইটো ৰক্তজবা সেইটো ৰক্তজবা ফুল ৰক্তজবাত কঁঠালগুটিয়া চৰাই ভাল হৈছে চাওক এনেকুৱা পদূলিত এনেকুৱা ধৰণৰ অলপ ঘাঁহ বন বা তুলসী গছ ফুল আৰু পাত ফুল এনেকুৱা কিছুমান থাকিলে ভাল লাগে এইটোতো হ'ল ক'ৰবাত 10 বছৰমানে হ'ল এনেকুৱা ডাঙৰ হৈ গৈছে এতিয়া ৰুই দিব লাগিব এইখিনি কাটি নতুনকৈ ৰুব লাগিব আৰু এইখিনি পদিনা শাক এইখিনিৰ মাটিত মানে পদিনা শাক চবতে নহয় মানে পদিনা শাকটো মানিব লাগিব চুৱা লাগিলে নহয় মানে পবিত্ৰ বস্তু হয় পদিনা শাক বহুত আছে ইয়াত পূৰা এইখিনি গোটেইখিনি পদিনা শাক আমি যেতিয়া মন যায় ইয়াৰ পৰা লৈ গৈ চাটনি বনাই খাওঁ